Guys, good morning. Aku আজি vlog বনাবলৈ start কৰিছো ৰাতিপুৱাই হেয়া মোৰ হাতত আছে খৰাহি আৰু কটাৰী এতিয়া আমি সবজি কাটিবলৈ যাম বাৰীত মাহঁতৰ ঘৰত আহিছোগে মই মাহঁতে জানো বাৰী সৰু মৰুকে পাতিছে তাত কি সবজি আছে জানো বলক চাওগে আহো গাইস এতিয়া কি আছে চাও চিঙি লম আপোনালোককো দেখুৱাও বেঙেনা চিঙি লওঁ সেইবাৰ একছ আছে সবজিয়ে নাই হয়নে ককা সেয়া দৰৱ চৰব লগা নাই একদম পুৰা ধুনীয়াকে গোবৰ দি ৰুইছে বাগান ক'ত আছে এইটো দেখোন ককা কি কৰিছা আজি ঠিক আছে এই বোলে চিৰি আছে ককা এজন আজি কি বুলি কেঁচান দাম এইয়া ভোট জলকীয়া একদম কেঁচা হৈ আছে ধুনীয়া হৈছে সৰু সৰু বাৰী সব ইদে ৰুবলৈ ৰুই থৈছে মায়ে গছতে ইমান পাই গলো কি ধুনীয়া দেখিছেনে আৰু এক গছ আছে ইয়াত এক গছ আছে কেইটামান পকি আছে চিঙি লৈ যাওঁ ইয়াকো পিনে এটা উঠিছে ইয়াত এটা উঠিছিলে কোনে চিঙি লৈ গ'ল জানো ৰঙলাও নিচিঙো এনে চাইছিলো এই ভাতকেৰেলা আছে ভাতকেৰেলা কেইটামান লাগি আছে নেকি চাওঁ সবজি নাই সেইবোৰকে বিচাৰি কুচাৰি আজি বনাব লাগিব আৰু তাজা তাজা একদম পুৰা সাৰ চাৰ নিদিয়া নিজৰ একদম পিয়ৰ দেখিছেনে জলকীয়া ভাল লাগিছিলে চাই এজোপা আছে চিঙিলো বেছি ডাঙৰ বাৰী নহয় বিকিবলৈ নহয়গে হ'লেও নিজে খাবৰ কাৰণে হয় আৰু এয়া আৰু এটা দেখিছোঁ ভাতকেৰেলা এজোপাতে ইমানকণ ওলালে ভাজি খাবলৈ ভাল হ'ব সেইকাৰণে চিঙিলো কেমেৰাটো মোৰ হাতত দেখোন এবাৰ সেয়া নিজে খাবলৈ অকণমানি বাৰী এয়া জলকীয়া দেখিছেনে উঠিছে আৰু ফুল ফুলিব লৈছে আদা এয়া এক দুই কেজিমান ৰুইছে এজোপা আছে কিন্তু নেমু সেইজোপা নেমু বহুত ডাঙৰ নহয় এনেকৈ হয় নেমু ইয়াত ইমানটিয়ে হয় কিন্তু খাবলৈ বহুত ভাল ৰসো ওলায় সব মানুহে কয় সেইবিধ নেমুৰ নামটো হৈছে মৌচুমী নেমু বুলি আপোনালোকে জানে যদি কমেণ্টত ক'বচোন সেই চাওকচোন কেনেকৈ লাগি আছে একদম দেখাচোন কেমেৰাটো ইমান এনেকৈ থোপা থোপাকৈ লাগে বহুত এজোপা আছে কিন্তু খাই শেষ কৰিব নোৱাৰি ইমানেই লাগে
এতিয়া গাইজ চব্জি চিঙা হৈ গ'ল সেয়া দেখিছে এতিয়া গৈ আছোগে ঘৰ আহিলোঁ চব্জি চিঙি আপোনালোকক দেখুৱাম কিমান পালোঁ আমাৰ সৰু মৰু বাৰীতে কি পালোঁ সেই চাওকচোন সেই দেখিছেনে বাৰীত এতিয়া যে ছিঙিব গৈছিলোঁ সেইবোৰ দুসাঁজমান ওলাব এতিয়া পূৰা তাজা তাজা দেখিছেনে একদম একো সাৰ চাৰ দিয়া নাই ইয়াত একদম পূৰা গৰু গোবৰহে অকল ইউজ কৰা আছে নিজৰ খাবৰ কাৰণে হয় আৰু সেয়া চা জলকীয়াটো মোক জলকীয়াই ভাল লাগিছে দেখিছেনে এতিয়া চব্জিটো থৈ লওঁগৈ আৰু সেই দুটা মই মুখত ঘঁহোগৈ আৰু কি কি কৰোঁ দেখুৱাই থাকিম আপোনালোকক চাই থাকিব ইপিনে খেলি আছে ধুনু মুনু বা বেটি খং চক এয়া দেখিছেনে বেটি পূৰা খং উঠি আছে তো গাইজ ভাত চব্জি হৈ গ'ল ভণ্টিয়ে বনাইছিলে ভাত চব্জি সেয়া মোক বাৰী থৈ দিছে এতিয়া খাই লওঁ দেই খাই লগ পাইছোঁ আকৌ চাই থাকিব তো গাইজ খাই হৈ গ'ল ভাত মোৰ এনেকুৱা জ্বলা আছিলে চব্জিটো খাবলৈও ভালে আছিলে কিন্তু জ্বলা বহুত এতিয়া অলপ ৰৈ আছোঁ চাই থাকিব আমাৰ ভাতো জনী দেখিছে গছে পূৰা একদম মাহঁতৰ ভাতো ভাতটো পলাই গৈছিলে সেয়া মই বেটাক ধৰি আনিব দিলোঁ সেয়া মোৰ ডাঙৰ বেটা হয় এটা মই মাৰ ইয়াত লগাই দিওঁ নকৰিবা কিবা খাব দিলা মৃত্যু নকৰিবা মৃত্যু লাহেকৈ থাকে মাত ফুটিছে আৰু এটা দুটাকৈ মৃত্যু মোৰ ইয়াত উঠি উঠি দেখিছে কেনেকৈ কামুৰি আছে মোৰ চাৰিডাল কাণলৈকে খাই মৃত্যু দিছেগৈ এতিয়া এয়া সোমাই গৈছে ধুনীয়াকৈ বাই বাই মৃত্যু আকৌ উঠিছে ইপিনে তো গাইজ বেটিয়ে শুলে শুৱাই থলোঁ এতিয়া ভিতৰত গৰমো বেছি হৈছে সেইকাৰণে সি আমনিটো বেছি কৰিছে এতিয়া মই এনেকৈ বাৰান্দাত বহি আছোঁ অকণমান জিৰাই আছোঁগৈ আজি ভিডিঅ' কৰা বেছি নহ'লে সিমানটোতে আজি ভিডিঅ'টো সমাপ্ত কৰিম যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে যদিহে ভুল হৈছে তেনেহ'লে মই আকৌ শুধৰাবলৈ চেষ্টা কৰিম কমেণ্টত জনাব সেইটো ভুল হৈছে বুলি পিনি মই শুধৰাবলৈ চেষ্টা কৰিম তেনেহ'লে আজি সিমানতে সামৰণি মাৰিছোঁ বাই নতুনকৈ চোৱাবোৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিঅ'ত লগ পাম